এয়া ইমান সৰু সৰু গোলাপ জামুন আপোনালোকে চাগে কতো দেখা নাই ইমান অকণি অকণি মাত্ৰ 50 টকা ৰে লোকেল ডিশ কি নাম কৈ দিয়া সিদ্ধু দেখিব মোমৰ নিচিনাই এয়া চাওক কাটি আছে ইয়াত আহিলে সিদ্ধু ট্ৰাই কৰিব আমিও কৰিম খাই কেনে লাগি কৈ আছো টেষ্টটো কেনেকুৱা লাগিছে কৈ দিয়া মানে ঘিৰ ফ্লেভাৰটোৰ কাৰণে বহুত ভাল লাগিছে ঘিৰ ফ্লেভাৰ গৰম গৰম জুই লগত আৰু চাৰে এতিয়া চাহো খাব কেনেকুৱা লাগিছে কোৱা এক্সপেৰিয়েন্সটো বহুত ঠাণ্ডা এইটো লৈ এয়া আৰম্ভ হৈছে বৰফ আমি পাব আৰম্ভ কৰিছোঁ ৰ'দো দি আছে তাৰ পিছতো বৰফ দেখিছেনে এতিয়া আগত আৰু খোজকাঢ়ি আমি গৈ থাকিম আৰু বহুত বেছি বৰফ পাম ব্লক মই বৰফত ড্ৰেছ সলাই পিন্ধিবৰ কাৰণে 3খন শাৰী ওলাই আহিছোঁ লেটস সি চেঞ্জ কৰিব পাৰো নে নাই পিন্ধিব পাৰো নে নাই ৰীল বনাব লাগিব ফটো উঠিব লাগিব মোৰ ইনষ্টাগ্ৰামত ৰীল আৰু ফটোজ আপলোড কৰিছোঁ আপোনালোকে গৈ চাব পাৰিব আৰম্ভণিহে পুৰা পাব আছে ফটো উঠিলোঁ এয়া সোলাং ভেলি আমি আহি পালোঁ এইখিনিতে আছে সোলাং ভেলি এইফালে তাতে যিমানখিনি পাৰোঁ আমি এক্টিভিটিজ কৰিম আৰু আমি খাম এতিয়া মেগী এওঁৰ অৱস্থা বেয়া গেছ ফৰ্ম হৈ গৈছে সেইকাৰণে ভাবিছোঁ কিবা এটা খাই লওঁ মেগী খাম ঠাণ্ডা পাহাৰত ঠাণ্ডাত গৰম গৰম মেগী आपको भी आना था ना ये लोग हमारे फ्रेंड हो गए से आपका नाम बोल दीजिए करण शर्मा और कहाँ से वो भी बोल दीजिए गुड़गांव आपका भी बोल दीजिए আমি মানে ইয়াত আহি হোটেলত আমি পাছো একে আছিলে আমাৰ হোটেলত আহি আমি একে ফ্ৰেণ্ড হৈ গ'লোঁ গোটেই ৰাতিও একেলগে ইয়াত আহিছোঁ একেলগে আছোঁ আৰু যিমান দিন আছোঁ একেলগে ফ্ৰেণ্ডশ্বিপ হৈ গ'ল ফ্ৰেণ্ড বনি গ'ল 11 बजे तक वहाँ पे चल पाओ পাহাৰত আহি মেগী নাখালে কি খাম দাদা ঘোঁৰাত উঠিলে ঘোঁৰাৰ এক্সপিৰিয়েঞ্চটো লওঁ নে কি এইটো মোৰ ঘোঁৰা মই উঠিম নিজকে এনেকুৱা ফিল হৈছে যেন মই কোনোবা মহাৰাণীয়ে নেকি বৰফৰ মাজত ঘোঁৰাত উঠি ৰাণী লক্ষ্মী মাই নহয় বাই ঠাণ্ডাত জিভা পাক নোপোৱা হৈছে
দেখিছে চাগে এই চাওক মই দেখুৱাই আছোঁ বাৰু টায়াৰত উঠি তললৈকে চুচৰি আহে মই দেখুৱাই আছোঁ সেইটো কৰিম এইবাৰ তাৰপিছত জিপ লাইনিং যি আছে এক্টিভিটিজ কৰিম আপোনালোকক যিমান পাৰোঁ দেখুৱাম কেনেকুৱা ঠাণ্ডা মানে ইয়াতে কেনেকৈ থাকে মানুহ ভাব যিখিনি মানুহ ইয়াতে থাকেই মানে সিহঁতে নৰ্মেল আছে ইয়াতে একো ফিলেই নহয় কিন্তু আমাৰ বাপৰে অৱস্থা বেয়া হৈ গৈছে বৰফৰ ঠাইত আহিছোঁ যেতিয়া বৰফটো এবাৰ নিজে হাতেৰে চুই পেলাই এক্সপিৰিয়েঞ্চ কৰোঁ কেনেকুৱা आयरन बैग लेके आइए तो आगे लगाने लगे বৰফত মানে শাৰী পিন্ধি ফটো উঠা ইমান মন আছিলে সেইটো হৈ গ'ল এয়া আমাৰ কষ্টিউম যেতিয়া বেছি হয় তেতিয়া গম পাইছে চাগে চকুৰে পানী নাকেৰে পানী চকু পানী ওলাই থাকে যিয়ে নহওক মানে ইমান কিবা কিবি ভাবি আহিছোঁ আৰু সময় কেনেকৈ যায় ন গমেই নাপায় আৰু থাকিবও মন যায় কিন্তু আপুনি ইমান দেৰি থাকিবও নোৱাৰে কাৰণ বহুত বেছি ঠাণ্ডা সেইকাৰণে মই যিমান সোনকালে আমি যাব পাৰোঁ ইয়াৰ পৰা ওলাব পাৰোঁ ওলাই যাম লাষ্টত এইটো কৰিব আছে এইটো কৰিম আৰু ব্ৰেইনটো মানে ফ্ৰিজ নিচিনা হৈ যায় কাম নকৰা হৈছে মই কি কৰিম ভাবিছিলোঁ বা কিবা চব তেনেকৈ প্লেনিঙেই হৈ আছে হয়তো কালি কৰিব পাৰোঁ চাই লওঁ আমি যিমানবোৰ এক্টিভিটিজ কৰিলোঁ কিন্তু চবতকৈ বেছি মই ভয় খালোঁ এই জিপ লাইনিংটো কৰোঁতে বেলেগ ভয় খালোঁ আমি কৰিম এতিয়া জিপ লাইনিং মায়ে মোক এইটো কৰিব দিয়া নাছিলে কাৰণ মায়ে কৈছিলে যে তোৰ ৱেইট বাঢ়িছে হয়তো ৰছী চছী ছিঙি যাব পাৰে তথাপিও আপোনালোকে আশীৰ্বাদ কৰিব যাতে ৰছী ছিঙি নাযায় আৰু তাতে আকৌ ফোনটো লগাই লৈছোঁ এনেকৈ আইফोनটো এইটো ভাঙিলে পৰিলে দিব মোক ये ऐसे वीडियो बन रहा है ना इसको हाँ। ठीक है ये खोल दो ना थोड़ी हमको डर लगता है बैठ जाओ नीचे अगर गिर गया ये नहीं गिरेगा टाइट हाँ? पकड़ो बैठ जाओ नीचे बैठ जाओ कुछ नहीं होगा बैठ जाओ ओ जान तुम्ही लोगा नहीं बैठ जाओ कहाँ बैठे बस आगे करो हेलो भाई सील का पहले पहले सील का पहले अल्लाह अल्लाह
खड़े हो जाओ बेटा, खड़े हो जाओ, खड़े हो जाओ, एक जगह स्टिल हो जाओ। इसको